Good morning, student. সকলো নিশ্চয় ভালে কুশলে আছা। আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ পাঠটো অসমীয়াৰ হস্তি বিদ্যানৱ পুথি। এইটোৰ পাঠটো লিখিছে ডক্টৰ সূৰ্য কুমাৰ ভূঞাই। যে পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যটো কি, যে মধ্যযুগত অসমীয়া ভাষাৰ বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। যে ব্যৱহাৰৰ বাবে যিবোৰ পুথি আছিলে সেইবোৰ ৰচিত হৈছিলে। আৰু এই ব্যৱহাৰিক পুথিনো কি হয়নে, ব্যৱহাৰিক পুথিৰ বিষয়েও আমি অলপমান আগতে জানি ল'ব লাগিব, হয়নে নহয়। যে ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজো আমি, যে ব্যৱহাৰিক জ্ঞানৰ বাবে লিখা সচিত্ৰ পুথি, তাৰমানে ব্যৱহাৰৰ আমি নিত্য ব্যৱহাৰ্য যিবোৰ কাম কাজ আছে তাক সচিত্ৰ মানে চিত্ৰৰ জৰিয়তে চিত্ৰক ব্যৱহাৰ কৰি যিবোৰ সাহিত্য ৰচনা কৰা হয় সেইবোৰে হৈছে যে তোমালোকৰ ব্যৱহাৰিক পুথি। যে মধ্যযুগত এনেকুৱা সচিত্ৰ পুথি কি কৰিছিলে, কেইবাখনো লিখিছিলে। সেইবোৰ আছিল যেনে মানে তোমাৰ হস্তি বিদ্যানৱ, তেনেকুৱা ধৰণৰ কিছুমান পুথি। ঠিক তেনেকৈ আছিলে তোমাৰ ব্যৱহাৰিক পুথি, যে সুকুমাৰ বৰকাইথৰ হস্তি বিদ্যানৱ, তাৰপিছতে শংখচূড় বধ, ধৰ্মপুৰাণ, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ আদি আছিলে কি যে সচিত্ৰ পুথি। সেই সচিত্ৰ পুথিবিলাকতেই কি কৰা হৈছিলে, ব্যৱহাৰিক যিবিলাক জ্ঞান সেইবোৰ তাত দিয়া হৈছিল। যে এই সকলোবিলাক ব্যৱহাৰিক পুথিত মানে ব্যৱহাৰৰ কাৰণে দিয়া হ'লেও সকলো ব্যৱহাৰৰ কাৰণে ইয়াক দিয়া হোৱা নাছিল। যেনেকৈ হাতী ঘোঁৰা আদি জীৱ জন্তুৰ স্বাস্থ্য আৰু চিকিৎসা কিভাৱে কৰিব লাগিব, আৰু দৌল দেৱাল কাৰেং মৈদাম ঘৰ দুৱাৰ আদি কিভাৱে নিৰ্মাণ কৰিব লাগিব তাৰ কৌশল, এই সকলোবিলাক কি কৰা হৈছিলে যে বিশুদ্ধ সাহিত্যৰ জৰিয়তে তাক প্ৰকাশ কৰি আমাৰ আগত সেই ব্যৱহাৰিক পুথিবিলাক কি কৰা হৈছিলে দিয়ে। সেইখিনি সময়ত মধ্যযুগত দিয়া হৈছিল। আজিকালি আমাৰ যেনেদৰে পুথি কিছুমান আছে, যেনেকৈ আমি ব্যৱহাৰৰ কাৰণে যে আমি ৰন্ধা বঢ়া কেনেকৈ কৰিম, তাৰপিছতে ঘৰ এটা কেনেকৈ সজাই ৰাখিম, বা এনেধৰণৰ বহুত ব্যৱহাৰিক পুথি আমি বজাৰত এতিয়া যেনেকৈ আমাৰ বাবে উপলব্ধ, ঠিক তেনেকৈ কি আছিলে এইবিলাক পুথিও মানে তেতিয়াৰ সেইখিনি সময়ত কি হৈছিলে যে ৰচনা কৰা হৈছিল। যে এই পাঠটো হস্তি বিদ্যানৱ পুথি পাঠটো কি কাৰণে নিৰ্বাচন কৰিছে তোমালোককনো দিয়া হৈছে, তাৰ বিষয়ে আমি চাওঁ আহা অলপমান। যে মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক পুথিৰ কি হৈছিলে ৰচিত হৈছিলে। যে হাতী ঘোঁৰা আদি জীৱ জন্তুৰ স্বাস্থ্য আৰু চিকিৎসা সম্পৰ্কীয় কেইবাখনো হাতে লিখা সচিত্ৰ পুথি পোৱা গৈছিলে। সেইকাৰণে হাতে লিখা পুথি কাৰণে হস্তি বিদ্যানৱ বুলি এখন আছিলে এখন। যে মই অলপমান আগতে যিটো কৈছিলোঁ যে তাত কি হৈছিলে, দেৱাল কাৰেং মৈদাম ঘৰ দুৱাৰ নিৰ্মাণৰ কৌশল আদি পুথিত কি হৈছিলে লিখি ৰাখিছিলে। যে বিশুদ্ধ সাহিত্যৰ ভিতৰুৱা ই নহয়, যদিও এই ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক আমি কি বুলিব পাৰোঁ, যে ব্যৱহাৰিক সাহিত্য বুলি ক'ব পাৰোঁ। যে অষ্টাদশ শতিকাত লেখক সুকুমাৰ বৰকাইথে কি কৰিছিল, হস্তি বিদ্যানৱ সাৰ সাহিত্যৰ বিষয়ে কি লিখিছিল, যে তেওঁ মানে পুথি লিখিছিল। আৰু এই পুথিখনে কি আছিল, ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথি হিচাপে মানে অভিহিত হৈছে। যে ছাত্ৰ ছাত্ৰীসকলক মানে তোমালোকক প্ৰাচীন অসমীয়া ব্যৱহাৰিক সাহিত্যৰ বিষয়ে এটা থুলমূলভাৱে ধাৰণা দিবৰ কাৰণে কি কৰা হৈছিলে, এই পাঠটো মানে তোমালোকৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে। যে এতিয়া আমি অকণমান ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ বিষয়েও জানি লওঁ। যে
চোৱা কি কৈছে যে প্ৰখ্যাত ইতিহাসবিদ তেওঁ কি আছিলে ডক্টৰ সূৰ্য কুমাৰ ভূঞা এজন প্ৰখ্যাত কি আছিলে যে তেওঁ ইতিহাসবিদ আছিল তেওঁৰ জন্ম ক'ত হৈছিলে নগাঁওতে হৈছিল তেওঁৰ জন্ম আৰু তেওঁ কি কৰিছিল তেওঁ আমাক বহুবোৰ কি দি থৈ গৈছিলে যে মানে সাহিত্যৰ বিষয়ে পুথি আমাক দি থৈ গৈছিল এতিয়া আমি যিখিনি তেওঁৰ জন্মৰ বিষয়ে তেওঁৰ মৃত্যুৰ বিষয়ে তেওঁ ক'ত শিক্ষা লাভ কৰিছিলে সেই বিষয়বস্তুখিনি তোমালোকে চাই ল'বা গোটেইখিনি আমাৰ ইয়াত মানে আমি আলোচনা কৰাটো কি হৈ নাযায় সম্ভৱ নহয় গতিকে তেওঁ কি আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা ঊনবিংশ শতিকাৰ এজন প্ৰখ্যাত তেওঁ ইতিহাসবিদ আছিল তেওঁ কেইবাখনো পুথি লিখি থৈ গৈছিল যদিও সাহিত্যত আত্মপ্ৰকাশ কৰিছিল তেওঁ এগৰাকী কি হিচাপে ইতিহাসবিদ হিচাপেহে আত্মপ্ৰকাশ কৰিছিলে যে তেওঁৰ একমাত্ৰ কবিতাৰ পুথি আছিলে নিৰ্মালী এতিয়া তোমালোকৰ যদি প্ৰশ্ন আহে যে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি তেতিয়া আমি কি লিখিব লাগিব নিৰ্মালী চুটিগল্পৰ পুথি হ'ল পঞ্চমী তেওঁৰ চুটিগল্পৰ পুথিও এখনেই আছিল সেইখন আছিলে পঞ্চমী প্ৰবন্ধ সংকলনৰ ভিতৰত ত্ৰিপদী আৰু সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ উল্লেখযোগ্য পুথি আছিল আৰু তোমালোকৰ এই পাঠটো যেটো হস্তি বিদ্যাৰ্ণৱ সেই পাঠটো কিন্তু তোমালোকৰ ক'ৰ পৰা অনা হৈছে যে সূৰ্য কুমাৰ ভূঞাৰ যিখন কি আছিলে যে বিবিধ প্ৰবন্ধৰ পৰা তোমালোকক পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে তাৰপিছতে তেওঁৰ আৰু কেইবাখনো গ্ৰন্থ হ'ল জীৱনীমূলক গ্ৰন্থ গোপাল কৃষ্ণ গোখলে আনন্দৰাম বৰুৱা অসম জীয়ৰী জোনাকী আৰু চানেকি বুৰঞ্জীমূলক পুথিৰ ভিতৰত তেওঁৰ আছিল কোঁৱৰৰ বিদ্ৰোহ বুৰঞ্জীৰ বাণী ৰমণী গাভৰু মিৰ্জুমলাৰ অসম আক্ৰমণ লাচিত বৰফুকন ইত্যাদি কৰি তাৰোপৰিও তেওঁ কি কৰিছিলে যে ইংৰাজী ভাষাটো কেইবাখনো পুথি ৰচনা কৰি থৈ গৈছিল যে এন আছামিজ নুৰজাহান আৰ্লি ব্ৰিটিছ ৰিলেশ্যন উইথ আছাম লাচিত বৰফুকন এণ্ড হিজ টাইমছ আদি তেওঁ কি কৰিছিলে অনেক গ্ৰন্থ ৰচনা কৰিছিল যে তেওঁ গৱেষণামূলক গ্ৰন্থখন হ'ল এংলো আছামিজ ৰিলেশ্যনছ 1826 এতিয়া তোমালোকৰ প্ৰশ্ন যিহেতু আজিকালি প্ৰশ্নবোৰ কি কৰা হৈছে যে ভিতৰৰ পৰা দিয়া হৈছে যে গতিকে কি দিব পাৰে তোমালোকক এই ধৰণৰ প্ৰশ্নবোৰ দিব পাৰে যে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম লিখা তেতিয়া তোমালোকে কি লিখিব লাগিব যে এংলো আছামিজ ৰিলেশ্যনছ 1826 যে এইখিনি হ'ল থুলমূলকে যে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ বিষয়ে মানে তেওঁৰ বিষয়ে আলোচনা এতিয়া আমি মূল পাঠটোৰ ভিতৰলৈ যাওঁ কিনো তাত আছে আমি চাওঁ যে কি কৈছে যে অসমীয়া হাতে লিখা সচিত্ৰ পুথিবোৰৰ ভিতৰত কি আছিলে হস্তি বিদ্যাৰ্ণৱ পুথিখনেই হ'ল শ্ৰেষ্ঠ এতিয়া তোমালোকৰ প্ৰশ্ন কৰিব পাৰে বা প্ৰশ্ন আহিব পাৰে যে অসমীয়া হাতে লেখা কোনখন পুথি শ্ৰেষ্ঠ তেতিয়া আমি কি লিখিব লাগিব যে সেইখন কি হস্তি বিদ্যাৰ্ণৱ পুথি যে অন্য দুখনমান সচিত্ৰক পুথি হ'ল কি শংখচূড় বধ ধৰ্মপুৰাণ লৱকুশৰ যুদ্ধ গীত গোবিন্দ বনমালী দেৱৰ চৰিত্ৰ আৰু সচিত্ৰ ভাগৱত ইয়াত কি কৰা হৈছিলে সচিত্ৰ পুথিবিলাকত কি কৰে যে এটা সাইডে কি কৰা হৈছিলে যে পুথিবিলাকত এটা সাইডে আছিলে কিছুমান চিত্ৰ আৰু তাৰ লগে লগে কি কৰিছিলে লিখকে সেই চিত্ৰবিলাক আঁকি দি তাৰ বিৱৰণ কৰি দিছিলে ঠিক তেনেকৈ হস্তি বিদ্যাৰ্ণৱ পুথিত এফালে যদি হাতীৰ চিত্ৰ আছে সেই হাতীৰ চিত্ৰৰ লগে লগে সেই হাতীৰ বৈশিষ্ট্যবিলাকনো কি আছিলে সেই কথাবোৰ তাত কি কৰা হৈছিলে উল্লেখ কৰা হৈছিলে
যে হস্তি বিদ্যাৰ্ণৱ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশত কোনে ৰচনা কৰিছিলে যে অনুসৰি তেওঁলোকৰ আদেশ অনুসৰি সুকুমাৰ বৰকাইছে কেতিয়া 1734 খ্ৰীষ্টাব্দত এইখন ৰচনা কৰিছিলে। এতিয়া তোমালোকৰ প্ৰশ্ন আছে যে কাৰ অনুৰোধ মৰ্মে সুকুমাৰ বৰকাইছে হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল। তেতিয়া আমি কি লিখিব লাগিব যে কাৰ শিৱসিংহ মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশত কোনে সুকুমাৰ বৰকাইছে কি কৰিছিলে যে হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল। যে পুথিখনৰ ছবিবোৰ অংকন কৰে কোনে দিলবৰ আৰু দুসাই নামৰ দুজন চিত্ৰকৰে। এই প্ৰশ্নটো তোমালোকৰ আছে যে হস্তি বিদ্যাৰ্ণৱ পুথিখনত কোনে চিত্ৰ আঁকিছিল। যে কোনে আঁকিছিল দিলবৰ আৰু দুসাই নামৰ দুজন চিত্ৰকাৰে কি কৰিছিল চিত্ৰবোৰ আঁকিছিলে। যে হাতীৰ বিষয়ে লিখা পুথিখনত এই সকল লোকৰ চিত্ৰ অংকিত হৈছে। যে কি কৰা হৈছিলে হাতীৰ বিষয়ে লিখা যিখন পুথি আছিল সেই পুথিখনত কি কৰা হৈছিল এই সকল লোকৰ কাৰ চিত্ৰ অংকিত হৈছিল। এইটো তোমালোকৰ প্ৰশ্নত আছে যে হস্তি বিদ্যাৰ্ণৱ পুথিখনত কাৰ চিত্ৰ অংকিত হৈ আছে কাৰ গ্ৰন্থকাৰ চিত্ৰকাৰ দুগৰাকী। গ্ৰন্থকাৰ কোন গ্ৰন্থকাৰ হ'ল সুকুমাৰ বৰকাইছ। চিত্ৰকৰ দুগৰাকী কোন কোন আছিলে দিলবৰ আৰু দুসাই, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰ। যে এওঁলোকৰ নাম কি কৰা হৈছিলে তাত চিত্ৰিত হৈছিল। প্ৰাচীন অসমখন কি আছিলে হাতী প্ৰধান দেশ। প্ৰাচীন অসমত কি কৰা হৈছিল হাতীৰে ভৰি আছিল। যে আজিকালি যেনেকে আমাৰ ঘৰে ঘৰে কি হৈছে গাড়ী মটৰ আছে আগতে কি আছিলে মানুহৰ যিসকল আভিজাত্য শ্ৰেণীৰ লোক আছিল তেওঁলোকৰ ঘৰত কি আছিলে যে একোটাকৈ ঘৰৰ সন্মুখত হাতী বান্ধি ৰখাটো তেওঁলোকৰ বাবে এটা গৌৰৱৰ কাৰণ আছিল। তেতিয়াৰ দিনত। যে ইয়াত আমাৰ অসমৰ কি হৈছিলে হাবি জংঘল পাহাৰত প্ৰচুৰ কি আছিল হাতী আছিলে। যে সেই যিবিলাক হাতী জংঘলত আছিল সেইবিলাক কি হয় নিশ্চয় সেইবোৰ বনৰীয়া হাতী আছিল হয়নে। গতিকে বনৰীয়া হাতী ধৰি বিভিন্ন উপায়েৰে তাক কি কৰিব লাগিব বশ কৰিব লাগিব। আৰু সেইবিলাকক কি কৰিছিল সেই জংঘলৰ পৰা হাতীবোৰ আনি তেওঁলোকক বশ কৰা হৈছিল। আৰু এনে হাতী কি হৈ পৰিছিল তাৰপিছত হাতীবোৰ ঘৰচীয়া হৈ পৰিছিল। যে তেতিয়া সম্ভ্ৰান্ত শ্ৰেণীৰ লোকৰ ঘৰত হাতী থকাটো নিয়ম আছিল। মই অকণমান আগতে কৈছো যে আগতে হাতী থকাটো সম্ভ্ৰমৰ চিন হিচাপে পৰিগণিত হৈছিল। গতিকে সেইখিনি সময়ত যিসকল কি আছিলে যে সম্ভ্ৰান্ত লোকৰ ঘৰত মানে হাতী থকাটো এটা নিয়মত পৰিণত হৈছিল। যে সভা সমাৰোহ বিয়া বাৰু যাতায়ত গধুৰ সামগ্ৰী পৰিবহণ আৰু যুদ্ধ বিগ্ৰহত হাতী ব্যৱহাৰ হৈছিলে। যে তেতিয়া কি কৰা হৈছিল যে সভা সমাৰোহত মেল মিটিঙত বিয়া বাৰু যাতায়ত এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ যে তেতিয়া হাতীৰ ব্যৱহাৰ কৰা হৈছিল। আৰু গধুৰ সামগ্ৰীসমূহ কঢ়িয়াই ফুৰিবলৈ পৰিবহণ হিচাপে তাক ব্যৱহাৰ কৰা হৈছিলে। আৰু যুদ্ধ বিগ্ৰহত কি কৰা হৈছিল হাতীৰ ব্যৱহাৰ কৰা হৈছিল। যে হাতীৰ বিষয়ে অসমত কি কৰিছিল ভালকৈ জানিছিল কোনে খামতি চিংফৌ নৰা ফাকিয়াল মৰাণ আদি জনজাতীয় মানুহে। যে তেওঁলোকে কি কৰিছিল বেছিকে জংঘলে হাবিয়ে ঘূৰি সেই হাতীবোৰক কি কৰিছিলে বশ কৰিব পাৰিছিল। যে সেইবাবে তেওঁলোকৰ মাজৰ পৰাই সাধাৰণতে কি কৰা হৈছিল হাতীৰ ফান্দি আৰু মাউট মানে হাতীৰ ফান্দি মানে হৈছে যোনে কি কৰে হাতী ধৰে আৰু মাউট যোনে হাতীক
মানে হাতী পৰিচালনা কৰে বা হাতীবিলাকক লৈ ফুৰে সেই মাউত কি কৰা হৈছিল কাক নিৰ্বাচন কৰা হৈছিল যে খামতি চিংফৌ নৰা ফাকিয়াল মৰাণ আদি জনজাতীয় মানুহবিলাকক লোৱা হৈছিল সেইবাবে তেওঁলোকৰ মাজৰ পৰাই সাধাৰণতে হাতীৰ ফান্দ দি আৰু মাউত কি কৰা হৈছিল বাছি লোৱা হৈছিল যে ৰাজকুমাৰসকলৰ লগতে ফুকনসকলৰ ল'ৰাইও কি কৰিছিল হাতী চলোৱা কামত নিপুণ আছিলে যে যিসকল ৰজাৰ ল'ৰা আৰু ফুকনৰ ল'ৰা আছিল তেওঁলোকেও পাৰ্গত আছিল কি হাতী চলোৱাত যে লগতে কি আছিলে যে হাতীশাল নিৰ্মাণৰ নিয়ম যে হাতীশাল কেনেকে নিৰ্মাণ কৰিব লাগে তাৰপিছতে হাতীৰ দাঁতৰ মূল্য আদি কথাবোৰো কি কৰা হৈছে এই পুথিত সন্নিৱিষ্ট কৰা হৈছে পুথিখনত বিশেষ বৈশিষ্ট্যপূৰ্ণ ছবি অংকন হৈছিল যে গদ্যত ৰচিত পুথি এইখন কিহত ৰচিত আছিলে গদ্যত ৰচিত আছিল যে ৰচনাশৈলী তাৰ কি আছিল উজস্বী গুণসম্পন্ন আছিলে প্ৰাচীন অসমৰ চিত্ৰকলা যে প্ৰাচীন অসমৰ চিত্ৰকলানো কেনেধৰণৰ আছিল আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ এই পুথিখন চাই কোনে মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আদি অনেক খ্যাতনামা ব্যক্তিয়ে কি কৰিছিল প্ৰশংসা কৰিছিলে যে হস্তি বিদ্যাৰ্ণৱ পুথিখন অসমীয়া জাতিৰ কি এটা অমূল্য সম্পদ আছিলে এইখিনি হ'ল এটা থুলমূল আভাস ঠিক তেনেকে কি এই পুথিৰ ভাষা কি অলপ আগতেই মই কৈছিলোঁ এই পুথিৰ ভাষাখিনি কি আছিলে যে গদ্যত ৰচিত আছিলে আৰু ই কি আছিল প্ৰশস্তিৰ অংশ ভাষা সংস্কৃত যিখিনি প্ৰশস্তি কৰা হৈছিলে প্ৰশস্তি কৰা মানে যিখিনিত মানে ৰজাৰ যশস্যা কৰা হৈছিল সেইখিনি সংস্কৃত ভাষা তাত ব্যৱহাৰ কৰা হৈছিলে তাৰপিছত এই হস্তি বিদ্যানৰ পুথিৰ যিটো অন্তৰ্গত বিষয়বস্তুতে কি আছিলে যে বিবিধ হাতীৰ লক্ষণ যে হাতীৰ লক্ষণ কেনেকুৱা হাতীশাল নিৰ্মাণৰ যিবিলাক নিয়ম আছিল হাতী বন্ধা খুটাৰ মান আৰু কাঠৰ নিবন্ধ হাতী দাঁতৰ মূল্য যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম যে কামন্দীয় নীতিসাৰ মতে হস্তিৰ কৰ্ম যুদ্ধ হস্তিৰ কথা ঐৰাৱত হাতীৰ কথা নিন্দিত হাতীৰ কথা ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতীৰ অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্ধক হাতী বেয়া হাতীৰ লক্ষণ স্বৰ্গদেউৰ ঘাই হাতীৰ শিকোৱা নিবন্ধ মৈদামৰ মেদ বৃদ্ধি পুষ্টি মনচোকা আৰু বলৱন্ত হোৱা নিয়ম হস্তিবশ্য হোৱাৰ মন্ত্ৰ এই বিষয়বস্তুবিলাকে ক'ত আছিলে যে হস্তি বিদ্যাৰ্ণৱ পুথিত আছিল যে বিবিধ হাতীবিলাকৰ লক্ষণ কেনেকুৱা হাতীশাল নিৰ্মাণ কিভাৱে কৰিব লাগে হাতীশালৰ নিৰ্মাণৰ নিয়ম কেনেকুৱা হাতী বন্ধা খুটিৰ মান কেনেকুৱা তাৰপিছতে হাতী দাঁতৰ মূল্য যাত্ৰাকালত বা উভতি অহাৰ পিছত হাতীৰ শুভ কি কাম এই কথাবিলাক কি কৰা হৈছিলে যে এই হস্তি বিদ্যানৰ পুথিত মানে উল্লেখ কৰা আছে ঠিক তেনেকৈ হস্তি বিদ্যানৰ পুথিত থকা ছবিবোৰৰো কি আছে বৈশিষ্ট্য আছে যে সেই বৈশিষ্ট্যবিলাকত কি হ'ল যে বিবিধ হাতীৰ দুখ গুণ যে হাতীবিলাকৰ দুখ গুণবোৰ তাত কি কৰা হৈছে যে বৰ্ণনা কৰিছে যে ৰজা কোন হাতীত উঠিলে ভাল কোন হাতীত উঠিলে বেয়া কোন হাতী থাকিলে ৰজাৰ কুশল হয় সমৃদ্ধি বাঢ়ে সেইবোৰৰ বৰ্ণনা কি কৰিছে সুন্দৰভাৱে ইয়াতে বৰ্ণনা কৰিছে যে সেইবোৰ বৰ্ণনা কৰোঁতে চিত্ৰকৰে পৃষ্ঠপোষক ৰজাৰ শিৱসিংহ মহাৰাজ বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ চৰাৰ বিষয়াসকলৰ প্ৰতিমা দিয়াৰ সুবিধা পাইছিলে তাত কি কৰা হৈছিল প্ৰতিমা দিয়া মানে তেওঁলোকৰ চিত্ৰ তাত কি কৰিছিল অংকন কৰা হৈছিল
তাৰপিছত ঠিক তেনেকৈ কি কৰা হৈছিল যে মংগলদায়ক হাতীৰ বৰ্ণনা কৰা হৈছিল যে মংগলদায়ক হাতী কেনেকুৱা হ'ব লাগিব, চাম বৰণৰ হ'ব লাগিব, সুন্দৰ শৰীৰ হ'ব লাগিব, স্থূল হ'ব লাগিব, সুন্দৰ শৰীৰটো স্থূল হ'ব লাগিব, দুই দন্ত দীৰ্ঘ, দুইটা দাঁত দীঘলীয়া হ'ব লাগিব, সমান ৰংগ কৰা, সমানে কি কৰিব আনন্দ কৰা, আগলৈ চাপি যোৱা, যে আগফালটো কি হ'ব লাগিব, চাপি যোৱা হ'ব লাগিব, কালিশিলি বৰ্ণ, যে অগ্ৰজোঙা, আগভাগটো জোঙা হ'ব লাগিব, ঠিক তেনেকৈ যে নখবিলাক অল্পকলীয়া হ'ব লাগিব, বলৱন্ত শক্তিশালী হ'ব লাগিব। এই ধৰণৰ কি আছিলে যে মংগলদায়ক যিবোৰ হাতী আছিল সেই হাতীবিলাকৰ লক্ষণ আছিল। যে আমি তাত বিশেষকৈ মন কৰিবলগীয়া কথাখিনি কি আছিলে যে এই পুথিত থকা যিসকল ৰজা আছিলে, বিষয়া আছিল, দোলাকাষৰীয়া আদিৰ ছবিত অৰ্পিত কৰা কিছুমান সাজপাৰ, সেই সাজপাৰবিলাকত আমি কি দেখিবলৈ পাওঁ, মোগলীয়া ধৰণ, মোগল ৰজাসকলে যেনেধৰণৰ সাজপাৰ পৰিধান কৰিছিল তেনেকুৱা ধৰণৰ তেওঁলোকেও কি কৰিছিল, সাজপাৰ কৰিছিলে। যে শংখচূড় বধত কি কৰা হৈছিলে, মহাৰাজ গদাধৰ সিংহৰ ছবিত এই আমি কি দেখিবলৈ পাইছিলোঁ, ফচৌ ব্যৱহাৰ কৰা, মানে ফচৌ মানে তেওঁলোকে যিটো ওপৰত চোলা পিন্ধিছিলে সেইটো, যে ৰুদ্ৰসিংহ স্বৰ্গদেৱে ৰজাৰ দিনৰে পৰা মোগলী প্ৰথামতে কি কৰিছিল, নতুন সাজপাৰৰ প্ৰচলন কৰিছিলে, অসমত কৰিছিলে। যে পোনতে কি কৰিছিল, ডাঙৰীয়াসকলে দেশৰ ধৰণ এৰি বিদেশী যিবিলাক কি আছিলে, বিদেশৰ পৰা বঁটা পঠাইছিল, সেইবোৰ মানে তেওঁলোকলৈ যিবোৰ উপহাৰ পঠাইছিল সেইবোৰ তেওঁলোকে পিন্ধিবলৈ অমান্তি হৈছিল, যদিও পিছলৈকে সেইখিনিক তেওঁলোকে কি কৰিছিলে, সন্মান কৰিছিল আৰু তেওঁলোকে সেই বস্তুবোৰ পিন্ধিছিল। ফচৌ মানে হ'ল যিটো তেওঁলোকে কি পিন্ধিছিলে, যিটো তেওঁলোকে মূৰত পাগুৰি টাইপ লগাইছিল সেইটোকে ফচৌ বুলি কোৱা হৈছে। যে তাৰপিছতে মই অলপ আগতে কোৱা ধৰণে যে চিত্ৰকৰ দুজনৰ কথা মই অলপ আগতে কৈছিলোঁ, তেওঁলোকৰ এজন আছিল দিলবৰ, আছিল ভাতীৰ, তাৰমানে মোগলৰ লগত অহা মোগলৰ মানে ভাতীৰ ফালৰ, দিল্লীৰ ফালৰ আছিলে, আৰু আনজন কোন আছিলে, দুসাই আছিল আমাৰ অসমৰ থলুৱা সুনিপুণ চিত্ৰকৰ আছিলে। যে তেওঁলোকৰ কি আছিল, খুব বিচক্ষণতা আছিল, দুইজনৰ মাজত এটা পৰস্পৰৰ কি আছিলে, সহযোগিতাৰ ভাৱ আছিল। যে এতিয়া কি হৈছে, হস্তিবিজ্ঞানৰ পুথিৰ কিছু ছবি বৰ্তমানে ম্লান হৈ গৈছে, নাইকিয়া হৈ গ'লেও কিন্তু সৰহভাগ ছবিয়ে কি হৈছে, আগৰ দৰে এতিয়াই সুন্দৰ হৈ আছে, ঝকমকীয়া হৈ আছে। আগৰ দিনত কি কি আহিলাৰে নানান ধৰণৰ ৰং প্ৰস্তুত হৈছিল তাকো অনুসন্ধান কৰিবলগীয়া। যে এতিয়াও যিহেতু অতি সুন্দৰ হৈ আছে, তেনেহ'লে আমি এই কথাটো মন কৰিব লাগিব যে এতিয়াও যে ছবিবোৰ কি হৈ যোৱা নাই, ম্লান হৈ যোৱা নাই, যে তেওঁলোকে যিবোৰ ৰং ব্যৱহাৰ কৰিছিল সেইবোৰনো কি আছিল, যে আজি অত যুগ পাৰ হৈ গ'ল, যুগ যুগান্তৰৰ পিছতো এই ছবিবোৰ এতিয়াও কি হৈ আছে, সুন্দৰ হৈ আছে। যে এই পুথিখনিত স্বৰ্গীয় কোনে হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়াই অসমৰ সুপ্ৰসিদ্ধ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঁইৰ ঘৰৰ পৰা আনিছিল। এই পুথিখনক সংগ্ৰহ কৰি আনিছিল কোনে, স্বৰ্গীয় হেমচন্দ্ৰ গোস্বামী দেৱে। তেওঁ অসমৰ সুপ্ৰসিদ্ধ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সন্ততি লোকেশ্বৰ বৰগোহাঁইৰ ঘৰৰ পৰা এই পুথিখন তেওঁ লৈ আহিছিল। যে ইমানখিনিয়ে তোমালোকৰ বিষয়বস্তু, এইখিনি বস্তু অলপমান তোমালোকৰ বাবে নতুন, গতিকে অলপ বুজি পোৱাটো অসুবিধা হৈছে চাগে, গতিকে তোমালোকে এইখিনি কি কৰিবা, অলপমান পাঠটো নিজে পঢ়িবা, আৰু মই তোমালোকক অহাকালি ইয়াৰ প্ৰশ্ন উত্তৰবিলাক লিখাই যাম।
আৰু তোমালোকৰ ইয়াৰ আগত যিটো ভিডিঅ' পঠাইছিলোঁ সেই ভিডিঅ'টোৰ ভিউৱাৰ্ছ কম দেখা গৈছে, গতিকে তোমালোকে এইবোৰ চাবা, আমি পঠোৱা ভিডিঅ'বিলাক চাবা, চাই পেলাই তোমালোকে প্ৰথমতে কথাখিনি শুনি ল'বা, শুনি তাৰপিছত তোমালোকে এই পাঠবিলাক পঢ়ি যাবাচোন, তেতিয়া কি হ'ব তোমালোকৰ কাৰণে সহজ হ'ব। কাৰণ এতিয়াতো আৰু উপায় নাই, আমি ঘৰত থাকিব লাগিব, আমাৰ নিজৰ কামো কৰিব লাগিব, পঢ়া শুনাও কৰিব লাগিব, গতিকে তোমালোকে কি কৰা যে পঢ়া শুনা অলপমান কৰা, কাৰণ তোমালোকে ছেকেণ্ড ইয়াৰত উঠা মানেই তোমালোকৰ মানে ফাইনেলৰ কাৰণে সাজু হ'বলৈ হ'লেই, আৰু তোমালোকৰ এই কেইটামান দিন যোৱা মানেই দেখিবা কেনেকৈ যে দিন পাৰ হৈ গুচি গ'ল, তোমালোকৰ পৰীক্ষা দিবলৈ সময় আহি গ'ল। গতিকে এতিয়াৰ পৰা যদি তোমালোকে তোমালোকৰ পাঠসমূহ সুন্দৰকৈ পঢ়ি যোৱা, তেনেহ'লে তোমালোকে সময়ত গৈ তোমালোকৰ অসুবিধা নহয়, তোমালোকে কি কৰিব পাৰিবা তেতিয়া মানে সময় পাবা আৰু বেছিকৈ তোমালোকে অনুশীলন কৰিব পাৰিবা। গতিকে যে ঘৰতে থকা অনাহকত, বিশেষকৈ ল'ৰাখিনি তোমালোক অনাহকত বাহিৰলৈ ওলাই নাহিবা, পৰিস্থিতিটোৱে বেয়াৰ দিশলৈ যিহেতু গৈ আছে, গতিকে আমাৰ দেহা থাকিলেহে বেহা, আমি যদি আমাৰ দেহা সুশৰীৰে আমি জীয়াই থাকোঁ তেতিয়াহে আমি ফুৰিবলৈ বহুত সময় পাম। গতিকে তোমালোকলৈ বাৰে বাৰে মই প্ৰত্যেকটো ভিডিঅ'তেই এটা কথাই তোমালোকক অনুৰোধ কৰি আছোঁ, তোমালোক ঘৰত থাকা, তোমালোকৰ এতিয়া বহুত মানে হয়তো তোমালোকৰ সময়ৰ অভাৱ হৈ পৰিছে, তোমালোকে তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টৰ নোটছ পাই আছা, তোমালোকৰ ভিডিঅ'বোৰ পাই আছা, গতিকে এইবিলাক লৈ তোমালোকে এতিয়া কি হৈ থাকা, তোমালোকে এইবোৰতে তোমালোকৰ সময়খিনি দিয়া, বিজি হৈ থাকা, ভালে থাকিবা। আজিলৈ আহিছোঁ, আকৌ অহা ভিডিঅ'ত আমাৰ কি হ'ব দেখা দেখি মানে তোমালোকে দেখা পাবা, মইতো দেখা নাপাওঁ। গতিকে মাজে মাজে তোমালোকে যে এই তোমালোকৰ ভিডিঅ'বিলাক প্ৰত্যেক ছাৰ বাইদেউৰ পৰা পাই আছা, কোনোতো তোমালোকৰ তাত দেখা পাইছোঁ সঁহাৰিৰ অভাৱ, গতিকে অলপমান সঁহাৰি জনাবা যে তোমালোকে কৰি আছানে নাই। তোমালোকে সঁহাৰি জনালে আমাৰ ভাল লাগিব। এতিয়া ক্লাছত থাকিলে তোমালোকক আমি এটা দুটা কথা সুধিব পাৰিলোঁ, এতিয়াতো আমাৰ সোধাৰো উপায় নাই, আমিও তোমালোকক মিছ কৰি আছোঁ, তোমালোকে আমাক মিছ কৰিছানে নাই নাজানো, গতিকে তোমালোকে সঁহাৰি জনাবা দেই। আজিলৈ আহিলোঁ।